এভৰিৱান, আশা কৰিছোঁ সকলোৱে ভালে আছে। সদায়ে ভাবোঁ মই ভিডিঅ' দিম বুলি, কিন্তু একেবাৰে ভিডিঅ' দিব নোৱাৰোঁ। ইমানেই টাইমৰ অভাৱ মোৰ যে একেবাৰে নোৱাৰোঁ। দিম বুলি কৈ আজি 2024 পৰা 2026 হৈ গ'ল। ভাবিবলগীয়া কথাবোৰ ভাবিয়ে আছোঁ, কিন্তু কৰিবলগীয়া কামবোৰ নকৰোঁ। ভাবিয়ে থাকোঁ কৰিম কেতিয়া। সেইকাৰণে আৰু আজিৰ পৰা মই চেষ্টা কৰি আছোঁ ভিডিঅ' দিবৰ কাৰণে। ভিডিঅ' বহুত সোপা আছে, কাৰণ এডিট কৰিবলৈ একেবাৰেই মন নাযায়। এডিট কৰিলেতো নিশ্চয় দিব পাৰিলোঁ হয়, কিন্তু এডিট কৰাটো বহুত আলচি লাগে। আজি চেষ্টা কৰিছোঁ। আজিৰ পৰা ঘৰত কলেজ বন্ধ আছে, যিহেতু এক্সাম শেষ হৈ গ'ল। এনেই বহি আছোঁ। ঘৰত যিবোৰ কামবিলাক কৰিম সেইবিলাক দেখাই থাকিম। আৰু আজিৰ পৰা মই ব্লগ নিদিওঁ আৰু সদায় দি থাকিম, কি কৰোঁ কি নাই। কথা মতে মোৰ কামবোৰ হৈ গ'ল। আমাৰ চৌকাও ব্যৱহাৰ কৰা হয়, গেছো ব্যৱহাৰ কৰা হয়। 12 মাহ চৌকা গেছ দুটা ব্যৱহাৰ কৰা হয়। সেইকাৰণে আমাৰ বাচন বৰ্তনবিলাক কোলা মোলা যিয়ে নহওক, খালি এই কুকাৰটো কিবা চৌকাত বনোৱা নহয়, সেইকাৰণে এইটো বগা হৈ আছে। নহ'লে বাকীবোৰ ক'বই নালাগে আৰু দুটা ব্যৱহাৰ হৈ থাকে। কথা মতে এয়া চোতাল সাৰি ল'লোঁ। ফাইনেলি মোৰ কাম শেষ হ'ল আজিলৈ।